Guys, আজি আমাৰ এক্সামৰ লাষ্ট ডে চ' আমি আজি স্ক্ৰিবল ডে হেৰৌ কটন সময় কেতিয়া পাৰ হ'ল তই দেখোন গমেই পাব নিদিলি কেনেকৈনো দিবি এই দেৱদাৰুৰ চৌপাশ ফাগুনৰ সেই বতাহজাক কেবিয়াৰৰ চিঞৰবোৰ ক্লাছৰ বাবে পদাৰ্থ বিজ্ঞান বিভাগৰ পৰা উদ্ভিদ বিজ্ঞান বিভাগলৈ দৌৰা কথাবোৰ মনত এটা সুকীয়া স্থান লৈ থাকিছে বহুত দিলি তই এই দুবছৰত সুখ দুখ বান্ধোন দায়িত্ব আৰু নিজক লৈ দেখা অযুত সপোন তোৰ স্মৃতিবোৰ বুকুত বান্ধি জীয়াম তোৰ অভিজ্ঞতাবোৰ সদায় লগত লৈ আগুৱাম আপুৰুগীয়া সম্পদ বুলি কৈ তোক সৰু নকৰোঁ দেই তই এক বুজাব নোৱাৰা অনুভৱ মোক যদি তই সোধ তোক এইচএছৰ দিনকেইটা আকৌ ঘূৰাই লাগিব নেকি মোৰ উত্তৰ সদায় এটাই হ'ব তোৰ মাজতেই মুখ ৰাখ বাহিৰৰ সকলো কথা পাহৰাই তোৰ কোলাতেই জীয়াই ৰাখ তোলৈ সদায় মনত পৰিব সদায় আকৌ কেতিয়া উভতিব পাৰিম নাজানো থেংক ইউ ফৰ মেকিং মি এক্সিষ্ট